যাব মিচিং দেউৰী বুলি ক'বলৈ ভাষা নাথাকিব বড়োলেণ্ডৰ বড়ো ভাষা নাথাকিব বিকজ থিয়ৰী এটা আহিছে ওৱান লেংগুৱেজ ওৱান কাণ্ট্ৰি ওৱান ৰিলিজন অসমৰ পৰা 14জন এমপিয়ে যায় পাৰ্লামেণ্টত কি কৰিবলৈ যায় তেখেতসকলে তাত মানে চেৰা খাবলৈ যায় এক্সেপ্ট গৌৰৱ গগৈ তেখেতসকলে বিজেপিৰ লগত জবৰদস্তি গৈ আছে হয়তো কোনোবা গড় কমপ্লিট হোৱা নাই কোনোবা কি কয় অৰুণোদয় আঁচনি দিম বুলি কৈ পেলাই ৰখাই থৈছে কোনোবা কৈ লাখ টকীয়া বাইদেউ বনাম বুলি কৈছে এইবিলাক আশাতে বিজেপিৰ লগত দুই এটা ঘূৰি এতিয়া বিজেপি দুটা টিম আছে এটা বি টিম এটা এ টিম এটা অৰিজিনেল বিজেপি এটা সপনীয়া বিজেপিতে এতিয়া ইহঁতৰ মাজতে ফাইট আছে চ' আল্টিমেটলি আমিয়ে ভোট পাম চ' আমি জিকাটো কনফাৰ্ম আৰু বিজেপিটো এনেকুৱা নহয় যে কোনোবা ঢাৰকাই থকা নাই পাব্লিক যি দি পাৰ্টিত যাব পাৰে এতিয়া কোনোবা এটা টিকা কৰিছে পইচাৰ পোৱা নাই সেই পইচাখিনি পাবৰ কাৰণে আজি বিজেপিৰ নাম গান গাই আছে কোনোবাই পইচা পোৱা নাই টিকা কৰি তোৰ ই দিব নেকি আপোনাৰ বিজেপি ভোট কেতিয়াও নিদিয়ে বিজেপিৰ এমপিটো লেংগুৱেজ প্ৰব্লেম আছে ডেটছ অল থেংক ইউ যিজন চিফ বুলি কয় আমাৰ হাগ্ৰামা ছাৰক মই তেখেতক ধন্যবাদ দিছোঁ তেখেত মোক টিকেটটো প্ৰদান কৰাৰ কাৰণে আৰু ফৰ্মেলিটি অলমষ্ট অভাৰ হৈ গ'ল এতিয়া আমি এজ এ কেণ্ডিডেট হিচাপে গাঁৱে গাঁৱে ঘৰে ঘৰে ড'ৰ টু ড'ৰ কেম্পেইনিং কৰাটো আমি ষ্টাৰ্ট কৰিবলৈ ধৰিছোঁ আমি এইটো ষ্টাৰ্ট কৰিম আমাৰ উদ্দেশ্য এটাই আমাক শান্তি লাগে আমাক প্ৰগ্ৰেছ লাগে আমাক ৰেচপেক্ট লাগে যিখিনি বস্তু আমি কিনিব দৰকাৰ নাই সংবিধানে দিয়া বস্তুটো আমি বিচাৰিম আৰু সেই সংবিধান দিয়া বস্তুটো ৰাস্তাত পদূলি বিচাৰি পোৱা বস্তু নহয় সেইটো মানুহে বিচাৰিব জানিব লাগিব আৰু এইটো হ'ল কনষ্টিটিউশ্যনেল ৰাইট বুলি কয় এতিয়া ৰুলিং গভৰ্ণমেণ্টে কনষ্টিটিউশ্যনটো চেঞ্জ কৰিবলৈ গৈ আছে কনষ্টিটিউশ্যনটো যেতিয়া চেঞ্জ হৈ যাব আমি ট্ৰাইবেলৰ যিমান ৰাইট আছে চব ডাইলিউট হৈ গুচি যাব মিচিং দেউৰী বুলি ক'বলৈ ভাষা নাথাকিব বড়োলেণ্ডৰ বড়ো ভাষা নাথাকিব বিকজ থিয়ৰী এটা আহিছে ওৱান লেংগুৱেজ ওৱান কাণ্ট্ৰি ওৱান ৰিলিজন ওৱান নেশ্যন ওৱান কালচাৰ ওৱান লেংগুৱেজ বুলি ক'লে তেতিয়া আপোনালোকৰ বড়ো লেংগুৱেজ মিনিংলেছ হৈ যাব মোৰ দেউৰী লেংগুৱেজ মিনিংলেছ হৈ যাব মিচিং ভাষা মিনিংলেছ হৈ যাব নেপালী ভাষা মিনিংলেছ হৈ যাব হয়নে নহয় সেইকাৰণে আমি সেইটোৱে বিচাৰিছোঁ আমাৰ উদ্দেশ্য এটাই যে সংবিধান যিটো কনষ্টিটিউশ্যন এতিয়া ৰিড্ৰাফ্ট কৰিবলৈ গৈ আছে সেইটো আমি প্ৰটেকশ্যন দিবলৈ বিচাৰিছোঁ আৰু আমি প্ৰটেকশ্যনটো দিয়াটো কনফাৰ্ম আৰু এটা ইয়াতে কথা হৈছে কি আজিকালি মানুহৰ ফ্ৰীডমটো কাৰ্টেল কৰি দিছে খ্ৰীষ্টানসকলে এতিয়া প্ৰেয়াৰ ছাৰ্ভিচ কৰিব নোৱাৰে হয়নে নহয় চ' আমাৰ কেইটামান ফাণ্ডামেণ্টেল ৰাইট আছে ৰিলিজিয়াছ ৰাইট আছে ইণ্ডিয়া বিং এ ছেকুলাৰ কাণ্ট্ৰি এতিয়া ছেকুলাৰিজমটো ইহঁতে এই ছেকুলাৰিজম শব্দটোৱে ডিলিট কৰিব এতিয়া সংবিধান হ'ব তেতিয়াহ'লে আমাৰ জীয়াই থকা অধিকাৰটোৱে নাই কিয়কি ফ্ৰীডম অফ স্পীচ বুলি আছে ফ্ৰীডম অফ এক্সপ্ৰেছন বুলি আছে তাৰপিছত ফ্ৰীডম অফ ৰিলিজন আপোনালোকৰ আছে ছেকুলাৰিজম সেই ছেকুলাৰিজমৰ সকলো ধৰ্মই ইণ্ডিয়া এজ এ হিন্দু কাণ্ট্ৰিটো ক'তো উল্লেখ কৰা নাই ইণ্ডিয়া ছেকুলাৰিজম বুলি কোৱাৰ লগে লগে তাতে হিন্দু মুছলিম ট্ৰাইবেলিজিয়াম লৈ পেলাই শিখ জৈন চবৰ অধিকাৰ আছে কিন্তু বিজেপিৰ এটাই উদ্দেশ্য ইণ্ডিয়া শুড বি এ হিন্দু কাণ্ট্ৰি বুলি কোৱাৰ লগে লগে আমি ক'ত আমাৰ ইয়াত একো এটা এই যিটো দেশত ৰিলিজিয়াছ লৈ পলিটিক্স কৰে সেই কাণ্ট্ৰিটো ধ্বংস হৈ যায় ফৰ এক্সাম্পল নেপালটো হিন্দু কাণ্ট্ৰি বুলি কয় আজি নেপালৰ পৰা মানুহ দৌৰি পেলাই নেপাল এৰি পেলাই বেলেগ জেগাত আছে কেলৈ গৈছে অনলি বিকজ অফ ডেট কাইণ্ড অফ ইছ্যুজ সেইকাৰণে আমি আমাৰ এটাই উদ্দেশ্য আমাৰ গোটেই যিবিলাক ল'ৰা আনএমপ্লয় আছে সিহঁতক এমপ্লয় দিব লাগে ইনকাম জেনেৰেটিং স্কিম দিব লাগে আমাক ৰাস্তা পদূলি কথা কৈ লাভ নাই আমাক পতা দলৰ ঢোল বজাই আমাক কাণত পেলাই একো লাভ নাই আমাক এটাই পৰিৱৰ্তন বুলি আমি কৈছিলোঁ অসমৰ পৰা 14জন এমপিয়ে যায় পাৰ্লামেণ্টত কি কৰিবলৈ যায় তেখেতসকলে তাত মানে চেৰা খাবলৈ যায় এক্সেপ্ট গৌৰৱ গগৈ সেইকাৰণে আমাৰ তেজপুৰ সমষ্টি ওৱান অফ দ্য মষ্ট প্ৰেষ্টিজিয়াছ কনষ্টিটুৱেঞ্চি হয় তেজপুৰ নিচিনা এটা শিক্ষিত কনষ্টিটুৱেঞ্চি জেগাৰ পৰা তাত গৈ পেলাই ৰাইজৰ দুখ সুখটো এক্সপ্ৰেছ কৰিব পাৰিব লাগিব সদনত মাত মাতিব লাগিব এই এনেকুৱা মানুহ মই নিজকে ভাবিছোঁ ডেট আই এম কেপেবল ইনাফ টু প্লেচ আৱাৰ গ্ৰিভেঞ্চ ইন দ্য হাউচ এণ্ড ডিমাণ্ড আৱাৰ ৰাইট ইন দ্য হাউচ ডেটছ অল চ' কিমানমান ভোট আমিতো অলৰেডি ভাবিছোঁ আমি 2 লাখ ভোট পাম বুলি ভাবিছোঁ এক্সট্ৰা এক্সিছ কেলৈ আমাৰ যিটো ট্ৰাইবেলৰ ভোট এইটোতো অলৰেডি আমাৰ লগত আছে বাকী যিবিলাক ফ্লাইং ভোটছ আছে অলৰেডি এতিয়া কা আন্দোলন যিবিলাক মানুহ ডিছগাষ্টেড হৈ আছে আনহেপি হৈ আছে জেনেৰেল ভোট বুলি কয় সেইখিনিতো আমি পাম আদিবাসীসকলক এছ টি ভোট দিম বুলি কোৱাটো সিহঁতৰ গাত লাগি আছে প্লাছ আমাৰ নেপালী ককাই ভাইসকলক খানাপাৰাত যেতিয়া ইহঁতৰ মিটিং হৈছিলে তেতিয়া নেপালীসকলৰ
মিটিঙত তেতিয়াতো CMA নাহিলে নহয় CMA তাৰমানে তেখেতসকলক ডিচিভ কৰিলে নহয় জানো ঠগিলে নহয় জানো এইখিনি খুবটো লাগি আছে নহয় হয়নে নহয় তো সেইকাৰণে অভাৰঅল দুই এটা মানুহ ডিউ টু চাম চাৰ্কামষ্টেঞ্চৰ কাৰণে তেখেতসকলে BJPৰ লগত জবৰদস্তি গৈ আছে হয়তো কোনোবাৰ গড় কমপ্লিট হোৱা নাই কোনোবা কি কয় অৰুণোদয় আঁচনি দিম বুলি কৈ পেলাই ৰখাই থৈছে কোনোবা কৈ লাখ টকীয়া বাইদেউ বনাম বুলি কৈছে এইবিলাক আশাতে BJPৰ লগত দুই এটা ঘূৰি আছে কিন্তু যিটো কনচিয়াছ ভোট বুলি কয় ছেক্ৰেট বেলেট পেপাৰত ছেক্ৰেট ভোটিং যেতিয়া হ'ব BJPক ভোট দিয়াটো একেবাৰে এবাৰ নীল বুলি নকওঁ পাব কিন্তু ইহঁতে এবাৰ কমাটো একেবাৰে কনফাৰ্ম বুলি আমি ভাবিছোঁ এতিয়া BJP দুটা টিম আছে এটা B টিম এটা A টিম এটা অৰিজিনেল BJP এটা সপনীয়া BJP এতিয়া ইহঁতৰ মাজতে ফাইট আছে চ' আল্টিমেটলি আমিয়ে ভোট পাম চ' আমি জিকাটো কনফাৰ্ম আৰু BJPটো এনেকুৱা নহয় যে কোনোবা ধাৰ খাই থকা নাই পাব্লিক যি দি পাৰ্টিত যাব পাৰে এতিয়া কোনোবা এটা টিকা কৰিছে পইচা পোৱা নাই সেই পইচাখিনি পাবৰ কাৰণে আজি BJPৰ নাম গান গাই আছে কোনোবাই পইচা পোৱা নাই টিকা কৰি তৰি সি দিব নেকি আপোনাৰ BJP ভোট কেতিয়াও নিদিয়ে আল্টিমেটলি আমি মানুহ হয় আমাৰ জীয়াই থাকিবলৈ অধিকাৰ এটা লাগে আমাক ইনকাম এটা লাগে আমাক ইনকামটো দিয়া নাই নহয় কোটি টকা কালেকশ্যন কৰি আছে কোটি টকা কালেকশ্যন কৰি ক'ত পেলাইছে পইচাখিনি দিছে কাক গৈছে ক'ত আপোনালোকে সোধকচোন সেই পইচাখিনি লৈ পেলাই আমাকে আকৌ অৰুণোদয় আঁচনি বুলি দিছে সেই পইচা লৈ পেলাই গছ গছনি ৰুবলৈ দিছে আমাকে এই পইচা লৈ পেলাই আমাক নাচিবলৈ দি আছে পাৰ্টিকুলাৰ ট্ৰাইবেলবিলাকক কি বুলি কয় এগ্ৰিকালচাৰ ফেষ্টিভেল আৰু এগ্ৰিকালচাৰ ফেষ্টিভেল নামত দেউৰী মিচিং ট্ৰাইবেল বড়ো কছাৰী তিৱাবিলাকে অলমষ্ট এভৰি উইক নাচ গানতে আমাক ইনভলভ কৰাই থৈছে হুৱেৰএলছ আমাৰ এডুকেশ্যনটো পাহৰিয়ে গৈছে হেল্থ আমাক পাহৰিয়ে গৈছে আমাৰ ৰেচপেক্টটো পাহৰিয়ে গৈছে আমাৰ লেণ্ড ৰাইটটো পাহৰিয়ে গৈছে বেল এণ্ড ব্লকটো চাপ্টাৰ সিহঁতে কেতিয়াও আলোচনা নকৰে UCCটো ট্ৰাইবেলক যে ইমান এটা নেগেটিভ ইম্পেক্ট আছে সেইটো কথাই নকয় সিহঁতে হাইকোৰ্টৰ ষ্টেণ্ডিং অৰ্ডাৰ আছে ট্ৰাইবেল বেল ব্লকৰ ইনক্ল'জাৰ ইভেকশ্যন কৰিব লাগে বুলি কৈছে সেইটোতো কোনো এটা চৰকাৰে কাঞ্চ কৰি নিদিলে হয় তাতে দুই এটা ট্ৰাইবেলৰ লিডাৰ আছে যাক মই কওঁ য়েছ মেন সেই তেখেতসকলে হয়তো নিজৰ স্বাৰ্থৰ কাৰণে মনে মনে আছে ডেট কুড বি দ্য ওৱান অফ দ্য ৰিজন কিন্তু অভাৰঅল ট্ৰাইবেল মানুহ এবাৰ BJPক ভোট নিদিয়ে ইনাফ ইজ ইনাফ কংগ্ৰেছো এতিয়া যুঁজ দি আছে কংগ্ৰেছটো কি ক'ম আৰু কংগ্ৰেছটো ভাল আছিলে কংগ্ৰেছৰ আগৰ দিনৰ সূতা কম্বল বিজনেছ কৰিছিলে তেখেতসকলে সেই সময়ত যদি মানুহ সিহঁতৰ বেজটো বনোৱাহেঁতেন আজি কংগ্ৰেছক কোনো হাৰাব নোৱাৰিলেহেঁতেন কংগ্ৰেছত যিসকল আছিলে ব্যাকুম নেতা তেখেতসকলে এতিয়া A টিম না B টিম BJPৰ হৈ আছে কংগ্ৰেছৰ শব্দটো ক'ত আছে এতিয়া কংগ্ৰেছক ৰাইজে বেয়া পোৱা নাই কংগ্ৰেছৰ মানুহে ভাল পায় কিন্তু কংগ্ৰেছৰ কম্পিটেণ্ট লিডাৰেই নাই কংগ্ৰেছৰ যিজন আজিৰ ডেটত তেজপুৰ সমষ্টিপে খেলিবলৈ গৈছে ৱেডাৰ হি ইজ কম্পিটেণ্ট অন ৰাইজে চাব নহয় হোৱাট ইজ হিজ কোৱালিফিকেশ্যন ৰাইজে চাব নহয় যে কংগ্ৰেছৰ কেণ্ডিডেটে পাৰ্লামেণ্টত গৈ পেলাই আমাৰ কিবা গৌৰৱ গগৈৰ নিচিনা তেখেতে তাত চিঞৰিব পাৰিব কি নোৱাৰে ৰাইজৰতো ডাউট আছে তেখেত কি ভাষা ভালকৈ ক'ব পাৰে কওক না মোক হি হেজ এ লেংগুৱেজ প্ৰব্লেম ন BJPৰ MPটো লেংগুৱেজ প্ৰব্লেম আছে ডেটছ অল থেংক ইউ